হাই হেল্ল' নমস্কাৰ। আজি যিটো গল্প আপোনালোকৰ আগত পৰিৱেশন কৰিব গৈ আছোঁ সেই গল্পটো কেইটামান কাল্পনিক চৰিত্ৰৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা হৈছে। এই কাল্পনিক চৰিত্ৰকেইটা এই সময়ৰ পৰিস্থিতি আৰু সমসাময়িক ৰাজনৈতিক তথা সামাজিক প্ৰেক্ষাপটৰ লগত সামঞ্জস্য ৰাখি সৃষ্টি কৰা হৈছে। গল্পটো কোৱাৰ আগত ইয়াৰ মূল চৰিত্ৰকেইটাৰ নাম উল্লেখ কৰি দিওঁ। মূল চৰিত্ৰকেইটা হৈছে ভুৱন দেউতা, কৰুণাকান্ত, বান্দা, ভূঁইকপ আৰু পৰী। আৰু তাৰ মাজতো বহুকেইটা সৰু সৰু চৰিত্ৰ আছে যাক গল্পৰ মাজে মাজে উল্লেখ কৰি যাম। এতিয়া আহক আমি গল্পটো আৰম্ভ কৰোঁ। আহি গ'ল ঐ ল'ৰাহঁত, আহি গ'ল। ভুৱন দেউতাই নিজৰ ভগা চাইকেলখনত উঠি হাতত এটা ৰঙা খামৰ লেফাফা লৈ সকলোৰে পদূলি টিলিঙা বজাই বজাই চিঞৰি গ'ল। বাটত পোনাকণে পাই সুধিলে, কি হ'ল দেউতা, ইমান উধাটো খাই আহিছে যে, আৰু হাতত এইখন কি? ভুৱন দেউতাই মিচিকীয়া হাঁহি এটা মাৰি ক'লে, হা হা পোনা, আচল কথাৰ উৰটো এইখনেই অ'। কিন্তু এতিয়া তহঁতক একো নকওঁ। দুপৰীয়া ভাত খাই তহঁত গোটেই ডেকা গাভৰু আৰু মা দেউতাহঁতক লৈ মোৰ ঘৰলৈ এপাক মাৰিবি হওক, তাতেই তহঁতক সকলো বুজাই ক'ম। পোনাকণে ক'লে, হ'ব দিয়ক দেউতা, আমি সময়মতে আপোনাৰ ঘৰ গৈ পাম। ভুৱন দেউতা গাঁওখনৰ মুখীয়া তথা সমাজখনৰ এজন আগশাৰীৰ নিষ্ঠাৱান প্ৰতিনিধি। ভুৱন দেউতাৰ সুখৰ আজি সীমা নাই। সুখৰ কাৰণটো পিছে বহুত ডাঙৰ। যিজন মানুহে আজিলৈকে গাঁওখনৰ বাহিৰলৈকে যোৱা নাই, তেওঁ আজি চৰকাৰী আঁচনিৰ অধীনত দিল্লীলৈ যোৱাৰ সুবিধাকণ পালে। সময়মতেই সকলো আহিল। ভুৱন দেউতাৰ চোতাল ৰাইজৰ ভিৰেৰে উদুলি মুদুলি হ'ল। কথামতেই কাম। ভুৱন দেউতাই গাঁৱৰে 5জন ডেকা আদহীয়াক লৈ দিল্লীলৈ যোৱাৰ মন মেলিলে। কিন্তু দিল্লীলৈ যোৱাৰ মূল উদ্দেশ্যক এতিয়াও ভুৱন দেউতাই নিজৰ মাজতে লুকুৱাই ৰাখিলে। ভুৱন দেউতাৰ প্ৰতি থকা অগাধ বিশ্বাস আৰু আন্তৰিকতাৰ বাবে ৰাইজেও তেখেতৰ কথামতেই যোজা কৰিলে। MLA কাইদেৱে কৰি দিয়া এই সুযোগকণৰ কাৰণে ভুৱন দেউতা আৰু গাঁৱৰ ৰাইজ লগ হৈ নামঘৰৰ বাকৰিত বৰভোজৰ আয়োজন কৰিলে। 3টা পঠা ছাগলীৰ মাংসই পালেঙৰ তলত থকা মামৰে ধৰা সেই লুৰ কেৰাহীটো আজি তপত কৰিলে। গাঁৱৰ সকলো ৰাইজ মিলি ভুৱন দেউতা আৰু তেওঁৰ সজাতি দলৰ আশু আৰোগ্য কামনা কৰি নামঘৰত দেওধনি দিলে। কিন্তু বিধিৰ কি বিধান! ৰাইজে হয়তো ভবাই নাছিল যে এই শুভক্ষণ যে বহুত খন্তেকীয়া। কাল অমানিশাই অজগৰ দৰে আহি ৰাতিটোৰ ভিতৰতে সকলোকে গিলি নিজৰ উদৰ পূৰাব। ভুৱন দেউতাৰ 2টি ল'ৰা, বান আৰু ভূঁইকপ, লগতে এজনী সুন্দৰী সুশীল জীয়ৰীও, পৰী। বান আৰু ভূঁইকপৰ লগত ভুৱনৰ সম্বন্ধ পানীয়ে পচোৱা মৰাপাতৰ ৰছীৰ দৰে তেনেই ঠুনুকা। একমাত্ৰ ভুৱন দেউতাৰ সম্পত্তি আৰু মাটি বাৰীৰ লোভতেই বাপেকৰ মৃত্যুৰ ক্ষণ গণি গণি দিনে নিশাই ৰজা হোৱাৰ দিবাস্বপ্নত ব্যস্ত ঘৰ বিভীষণৰূপী বান আৰু ভূঁইকপ। ভুৱন দেউতাৰ প্ৰস্থানৰ পিছদিনাই বান আৰু ভূঁইকপে ক'লে, ভাইটি, দেউতা গ'ল। কেতিয়া ঘূৰি আহিব ঠিকনা নাই। এই সময়তেই আমি গাঁৱৰ ৰাইজক বুৰ্বক সাজি সিহঁতৰ আটাই মাটি বাৰী নিজৰ কব্জাত অনাৰ বুদ্ধি ভাঙিব হ'ল। এই বুঢ়া থকালৈকে আমাৰ উন্নতি কেতিয়াও নহয়। ৰাইজৰ দুখ দেখি দেউতাও মনতে পৰলোকপ্ৰাপ্তি হ'ব। সকলো আমাৰ হ'ব। ভূঁইকপে ক'লে, তই চিন্তা নকৰ দাদা, মই এটা ডাঙৰ বুদ্ধি পানিছোঁ। তই মাত্ৰ মোৰ লগত কালি নদীৰ সিপাৰৰ গাঁওখনৰ মুখীয়া কৰুণাকান্তৰ ঘৰলৈ ওলাবি। তাতেই আমি গোটেই কথাৰ আলোচনা কৰিম। কৰুণা কাইদেৱে মোক এটা প্ৰস্তাৱ দিছে। এইখিনিতে পৰীয়ে ৰুমত প্ৰৱেশ কৰে। তাই ইতিমধ্যে গোটেই কথাখিনি শুনিলে, কিন্তু নজনা ভাও ধৰি কাক লগ কৰা কথা পাতিছিল তাক লৈ প্ৰশ্ন উত্থাপন কৰে। কিন্তু দদায়েকৰ ধমকিত তাই সেনমুৱা হৈ বাহিৰলৈ ওলাই আহিল। ইতিমধ্যেই ভুৱন দেউতাই গুৱাহাটীৰ পৰা সুদূৰ দিল্লীলৈ ৰেলপথেৰে যাত্ৰা আৰম্ভ কৰিলে। যাত্ৰাপথত বানপীড়িত নিজৰ গাঁওখনক দেখি হুমুনিয়াহ কাহি লগত যোৱা পোনাকণক ক'লে, চাচোন সৌ এখন আমাৰ গাঁও, ইমান সেউজীয়া।
সেউজীয়া পথাৰখনত ফুটি উঠা সোণৰ গুটিকেইটাই যেন ৰিহাত গুঠা ফুলকেইটাৰ দৰেহে জিলিকি আছে। পোনাকণে হুমুনিয়াহ কাহি ক'লে, দেউতা দেখিছোঁ, কিন্তু নদীৰ পানী মথাৰি ভাঙো ভাঙো অৱস্থা। ভগৱানে নকৰক আমাৰ গাঁওখনৰ ওপৰত যাতে কাৰো কুদৃষ্টি নপৰে। ভুৱন দেউতাই বিষাদৰ বোজা লৈ ক'লে, ভগৱানে ভাল কৰিবও পোপায়। আৰু চকু দুটা মুদি ঘোষাৰ এফাকি আওৰাই শুই গ'ল।